নমস্কাৰ, প্ৰতিপল হোম কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মুড়িৰ প্ৰটিনৰ দানাই বাহিৰৰ পৰা দেখিবলৈ টান যেন লাগিলেও ভিতৰৰ ফালে সি নৰম। আমি ভিন্ন সময়ত মুড়িৰ বেলেগ বেলেগ ৰেচিপি বনাওঁ। আজি ভাবিলোঁ মুড়িৰ লাৰুৰে কেনেকৈনো বনায় তাৰে এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি। তাৰ বাবে আমি প্ৰথমতে এপেকেট মুড়ি লৈছোঁ। এই মুড়ি আপোনালোকৰ ঘৰৰ ওচৰতে পোৱা যিকোনো মুড়ি ল'লেই হ'ব। এতিয়া এই মুড়ি আমি এটা বাতিৰে 5 বাতি লৈছোঁ। ইয়াৰ পিছতে আমি গুড় ল'ম। গুড়ো আমি সেই একেটা বাতিৰে লৈ ল'ম। এই গুড় কুঁহিয়াৰৰ গুড় ব্যৱহাৰ কৰিছোঁ। ইয়াতে আমি গুড়ৰ পৰিমাণ 1.5 বাতি লৈছোঁ। যদি আমি সংক্ষেপতে ক'ব বিচাৰোঁ তেতিয়াহ'লে মুড়ি লৈছোঁ 5 বাতি আৰু কুঁহিয়াৰৰ গুড় লৈছোঁ 1.5 বাতি। এতিয়া এই গুড়খিনি এটা কেৰাহীত লৈ কেৰাহীটো বাৰ্ণাৰত উঠাই দিছোঁ। লগতে অলপ পানী ব্যৱহাৰ কৰিছোঁ। পানী খুব কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ, আপোনালোকে দেখাই পাইছে। ইয়াৰ পিছত যেতিয়া গুড়খিনি উতলিবলৈ আৰম্ভ কৰিছে তেতিয়া আমি এচামুচ ঘিউ দিছোঁ। তাৰপিছত আকৌ হেতাৰে আমি লৰাই আছোঁ। এতিয়া লৰাই থাকোঁতে এতিয়া কথাটো হৈছে আমি কেনেকৈ গম পাম যে এই গুড়টো হৈছে। এতিয়া তাৰ কাৰণে আমি এটা বাতিত অলপ পানী লৈছোঁ আৰু যিখিনি আমি গুড় বইল কৰিবলৈ দিছিলোঁ সেই গুড়ৰ এটোপাল দুটোপাল আনি আমি বাতিটোত দি দিছোঁ। যেতিয়া দেখিছোঁ সেই গুড়খিনি আঙুলিৰে টানি আনিব খোজোঁতেও সি উঠি অহা নাই, তাৰমানে বাতিটোত লাগি ধৰিছে, তেতিয়া গম পাইছোঁ যে গুড়খিনি সি উপযুক্ত হিচাপত বইল হৈ গৈছে। ইয়াৰ পিছতে আমি কেৰাহীত সেই গুড়খিনিৰ লগতে যিখিনি আমি মুড়ি লৈছিলোঁ 5 বাতি মুড়ি, সেই 5 বাতি মুড়ি ইয়াতে দি দিছোঁ। প্ৰথমতে এনেকুৱা লাগে যেন সেই গুড়খিনিয়ে গোটেইখিনি মুড়ি এবজৰ্ব কৰি নল'ব, কিন্তু দেখা পাইছে গোটেইখিনি মুড়ি আৰু গুড় সি মিলি যাবলৈ আৰম্ভ কৰিছে। এতিয়া এটা বাতিত অলপ পানী লৈছোঁ আৰু পানীখিনি আমি 2খন হাতৰ তলুৱাত ভালদৰে মোহাৰি লৈছোঁ। তাৰপিছত যেতিয়া গুড় আৰু মুড়ি গৰম হৈ থাকোঁতে এতিয়া আমি লাড়ুকেইটা বনাই আছোঁ। লাড়ুৰ আকাৰ আপোনালোকে নিজৰ মতে বনাব পাৰে। ইয়াতে আমি সৰু সৰু আকাৰত বনাইছোঁ। এতিয়া দ্বিতীয়টো লাড়ু বনাই আছোঁ। দেখিছে যিহেতু অলপ গৰম হৈ আছে সেইকাৰণে অলপ খৰতকীয়াকৈ কৰিবলগীয়া হৈছে। মুড়ি লাড়ু বনাওঁতে কেতিয়াবা এনেকুৱা হয় যে সি ভালদৰে বান্ধহে নাখায়। বান্ধ এইটো কাৰণত নাখায় কাৰণ কিয় তাত উপযুক্ত জোখত মুড়ি আৰু গুড় হ'ব লাগে। চাগে এনেকুৱা আপোনালোকৰো হয় কেতিয়াবা। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকে জনাব। লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।